বুজাই মানৰ পৰা আহিছোঁ। মোৰ নাম অদ্বৈত ভট্টাচাৰ্য। মই 1986 বুজাই মানত জইন কৰিছোঁ। আজি প্ৰথম মই বুজাই মানৰ প্ৰতিনিধিত্ব কৰি আছোঁ ইয়াত। বুজাই মানৰ এজন সাধাৰণ সম্পাদক হিচাপে মোৰ কিছুমান অতি এইটো আমি ক'ব পাৰি বিটাৰ এক্সপিৰিয়েঞ্চ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি এই এজেণ্ডাৰ জৰিয়তে মাননীয় সভাপতি মহোদয়, মই এজন সদস্য, তাৰ নাম প্ৰশান্ত ভৌমিক, যি মোক আহি ক'লে, ছাৰ মই 2 বছৰ হৈ গ'ল মই বাৰ কাউন্সিলত গৈ আছো। বাৰ কাউন্সিলৰ পৰা মোক এটাই ৰিপ্লাই দিয়ে, তোমাৰ ৰিজাল্ট AIB ৰিজাল্ট উইথ 2 বছৰ মই অপেক্ষা কৰিছো, কিন্তু মোৰ অনলাইন ৰিজাল্ট আহিছে পাছ কৰিছো প্ৰথমতে। গতিকে মই কি কৰোঁ? মই তেতিয়া বাৰ কাউন্সিলক যোগাযোগ কৰিলো, ডেকা বুলি এজন ষ্টাফ আছে, তেওঁক ফোন কৰিলো। তেওঁ ক'লে যে ৰিজাল্ট উইথেল, কিন্তু ৰিজাল্ট উইথেলটো আমি মানি লোৱা নাই। আমি তেতিয়া আমাৰ সন্মানীয় অধিবক্তা অপূৰ্ব শৰ্মাদেৱক ফোন কৰিলো, তেওঁ দিলে। তেওঁ এটা নাম্বাৰ দিলে মোক যে এই নাম্বাৰত আপুনি ফোন কৰক। মই মোৰ হোৱাটছএপত তেওঁ প্ৰব্লেমটো লিখি দিয়াৰ পিছত তেওঁ মোক ৰিপ্লাই দিলে যে আপুনি একদিন অপেক্ষা কৰক, আপোনাক মই অহাকালি জনাই আছো। অহাকালি তেওঁ মোক জনালে যে অলৰেডি হি ইজ পাছড, ৰিজাল্ট নট উইথেল, হি পাছ কৰিছে। তাৰপিছত মই ক'লো COP কিয় পোৱা নাই? ক'লো যে COP অলৰেডি ইজ উইদিন বাৰ কাউন্সিল অফ আছাম, আপুনি তাতে যাওক। বোলো গৈছো, তাতে নিদিয়ে, তাতে মই ৰিজাল্ট উইথেল। তাৰপিছত মই গ'লো, মই নিজে গৈছো এইবাৰ, গৈ পেলাই তাত মই ক'লো যে আপোনালোকে বাৰ কাউন্সিল চলাই আছে না কি চলি আছে? এটা সাধাৰণ এটা অফিচো, একদম নিম্নমানৰ অফিচতকৈ বেয়া, কি কৰি আছে আপুনি? ওলাই যাওক। আচ্ছা স্যার, স্টার্টিং ইয়াতে আপনার কিবা আজি কিবা এটা প্রোগ্রাম কিহৰ কাৰণে প্ৰগ্ৰাম হৈছে আপোনাৰ এটা? সদৌ অসম উকিল সন্থাৰ আজি তৃতীয় কাৰ্যনিৰ্বাহক সভা, থাৰ্ড এক্সিকিউটিভ মিটিং। আজি আমাৰ ইয়াত ঐতিহাসিক ডিফুবাৰ এছ'চিয়েশ্যনৰ সৌজন্যত হ'ল। আজিৰ এই মিটিংখনত বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিলোঁ। আপোনালোক নিশ্চয় জানিব, ভাৰতবৰ্ষৰ ক'তো এখন ৰাজ্যক কেন্দ্ৰ কৰি উকিল সন্থা নাই। অনলি অসমতে এখন ৰাজ্যক কেন্দ্ৰ কৰি উকিল সন্থা আছে, আৰু সেইটোৱে হ'ল সদৌ অসম উকিল সন্থা। আৰু এই সদৌ অসম উকিল সন্থাৰ জন্মলগ্নৰ কথাটোৱেই হ'ল আছাম এজিটেশ্যন। আছাম এজিটেশ্যনৰ সময়ত সদৌ অসম উকিল সন্থা 1980 জন্ম হয়, আৰু গোটেই সমগ্ৰ অসমৰ 40,000 উকিলক আজি লিডাৰশ্বিপ তেওঁলোকে দি আছে। আজি অধিবক্তাসকলৰ সমস্যা, অধিবক্তাসকলৰ যিবোৰ চিন্তা চৰ্চা, জাষ্টিচ ডেলিভাৰী ছিষ্টেম, লিটিগেণ্ট পাব্লিকে কি ধৰণৰ সুবিধা পাব লাগে, এই ধৰণৰ কথাবোৰ আমি মূলত বিষয়বস্তু আৰু এডভোকেট ৱেলফেয়াৰৰ মূল বিষয়বস্তু। আজি বিষয়বস্তুটো আছিল, আপোনালোক জানে যে আমাৰ আছাম লেংগুৱেজ এক্ট মতে যে বৰাকত বেংগলী ভাষা আৰু ব্ৰহ্মপুত্ৰ পাৰত অসমীয়া ভাষা চলে, আৰু আদালতৰ ভাষা হ'ব লাগে ইংৰাজী, অসমীয়া, ইংৰাজী, বেংগলী। কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আজিলৈকে দুখৰ কথা, এজন সাক্ষীয়ে যেতিয়া সাক্ষী দিব তেওঁ অসমীয়াত কয়, আমাৰ জাজগৰাকীয়ে, আমাৰ সদস্যগৰাকীয়ে সেইটো লিখে তাৰমানে ইংৰাজীত। মই কোৱা কথাটো ইংৰাজীত ট্ৰেন্সলেট কৰিলে মোৰ মুখৰ ভাৱটো নাহিবও পাৰে মই যিটো কৈছোঁ। সেইকাৰণে আমাৰ আইনে কৈছে যে আমাৰ মূলত হ'ল যে আমাৰ CPC, চিভিল কোড প্ৰচিডিউৰ, তাৰপিছত আমাৰ ভাৰতীয় BNSS কৈছে, CRPCয়ে কৈছে, আমাৰ এভিডেন্স এক্টে কৈছে যে এগৰাকী সাক্ষীয়ে যেতিয়া সাক্ষ্যদান দিব, এগৰাকী মানুহে হিন্দীত যেতিয়া সাক্ষ্যদান কৰিব, তেওঁৰ কথাটো হিন্দীত লিখিব লাগে। যদি এগৰাকী তাৰমানে অসমীয়া মানুহে অসমীয়া ভাষাত সাক্ষী দিব, সেইটো ইংলিছত কিয়?
সেইটো অসমীয়াত লিখিব লাগে যাৰ ফলত তেওঁ কোৱা কথাটো শুদ্ধভাৱে নহ'ব পাৰে আৰু তেওঁ যেতিয়া তেওঁৰ কথাটো যেতিয়া ট্ৰেন্সলেট কৰে ট্ৰেন্সলেটক চহী কৰিব দিয়ে তেওঁতো পঢ়িব নাজানে মানুহ এই যে ট্ৰেন্সলেট যে কৰে তেওঁ কি লিখা আছে তেওঁ নাজানে অসমীয়া হ'লে অসমীয়া পঢ়িব পাৰে যাৰ ফলত তাৰমানে আমাৰ ন্যায় প্ৰদান ব্যৱস্থাটো আমাৰ সৰ্বাংগ সুন্দৰ হোৱা নাই ক'ৰবাত জটি পৰিছে আমি উচ্চ ন্যায়ালয়ক এই সম্পৰ্কে মেমৰিণ্ডাম দিছোঁ আজি সেই বিষয়ত আলোচনা হৈছে আনহাতে আমাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ হৈছে যে অধিবক্তাৰ যি অস্তিত্বৰ কথা যে আমাৰ পেৰেণ্টছ হ'ল আমাৰ বাৰ কাউন্সিল অফ আছাম এক্সেট্ৰা তেওঁলোকৰ যিটো তাৰমানে COP চাৰ্টিফিকেট অফ প্ৰেক্টিছ আৰু আমাৰ যিটো আইডেণ্টি কাৰ্ড দিয়াৰ প্ৰক্ৰিয়াটো বৰ সুন্দৰ নহয় বৰ ডিলে হৈছে যাৰ ফলত অধিবক্তাসকলে জিয়াটো ভুগিছে এইবোৰ সমস্যা আনফালে আমাৰ ট্ৰাষ্ট অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম উকিলন্থাক 10 কোটি টকাৰ প্ৰমিছ কৰিছিল তেওঁ 7 কোটি 25 লাখ টকা ট্ৰাষ্টৰ কাৰণে দিছে আৰু সেই ট্ৰাষ্টৰ গোটেই পইচাবোৰ ফিক্স ডিপ'জিট কৰিছোঁ আৰু সেই ফিক্স ডিপ'জিটৰ পৰা যি ইণ্টাৰেষ্ট আহে ইণ্টাৰেষ্টেৰে আমি এতিয়ালৈকে প্ৰায় 30 লাখমান টকা আমি সাহাৰ্য দিছোঁ কাৰোবাৰ ছাডেন ডেথ কাৰোবাৰ কেঞ্চাৰ কাৰোবাৰ লিভাৰ ফেইলৰ কাৰোবাৰ কিডনি ফেইলৰ এই যিটো ৱেলফেয়াৰৰ কাম আমি অসম চৰকাৰকো ধন্যবাদ দিছোঁ তেওঁলোকে যে ইমান সুন্দৰকৈ আমাক টকা দিছে আৰু আজি মিটিঙত এটা সুন্দৰভাৱে এটা উপস্থাপন হৈছে যে অসম চৰকাৰে ইতিমধ্যে ষ্টেট এমপ্লয়ীবিলাকৰ 5টা বেংকৰ সৌজন্যত তেওঁলোকৰ বাবে হেৰি কৰিছে বিশেষকৈ হেল্থ ইঞ্চুৰেঞ্চ কৰিছে আজি মিটিঙত এইটোও কৈছে যে অসম চৰকাৰে আমাৰ বাবেও উকিল সমাজৰ বাবেও যাতে তাৰমানে হেল্থ ইঞ্চুৰেঞ্চৰ ব্যৱস্থাটো কৰে এই 5টা বেংকৰ যোগেদি এই কথা মেমৰিণ্ডাম দিয়াৰ কথাখিনি কৈছে কাৰণ অধিবক্তাসকলৰ শেষ পৰ্যায়টো বৰ বেয়া হৈ যায় যেতিয়া তেওঁ বয়স হ'ব বা যেতিয়া তেওঁ তাৰমানে কাম কাজ কৰিব নোৱাৰা হ'ব আৰু বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হ'ব তেতিয়া তেওঁ ট্ৰিটমেণ্টৰ পইচা নাথাকে যদি হেল্থ ইঞ্চুৰেঞ্চ কাভাৰ হৈ থাকে তেতিয়া মানুহজনৰ তাৰমানে যিটো প্ৰটেকশ্যনটো সুন্দৰভাৱে পোৱা যায় এই গুৰুত্বপূৰ্ণ বিষয়বোৰ আজি সভাই সুন্দৰভাৱে আলোচনা কৰিছে আৰু ডিফুবাৰৰ আজি যিটো তাৰমানে সৌজন্যতা আজি সমগ্ৰ অসমৰ উকিল আহিছে ধুবুৰীৰ পৰা তিনিচুকীয়া ডিব্ৰুগড় বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাৰ বিলাচীপাৰা সকলো অসমৰ উকিল সমাজ আহিছে প্ৰায় 350-400 উকিলৰ ডেলিগেটছ আহিছে ইয়াতে বাৰবিলাকৰ তেওঁলোকক সুন্দৰভাৱে অতি সুন্দৰভাৱে তেওঁলোকে সম্বোধন জনাইছে আৰু ডিফুটো জানেই ডিফু হ'ল সংস্কৃতিৰ বৰঘৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ যি মিলনভূমি এই সাংস্কৃতিক পৰম্পৰাৰে সম্বোধন জনাইছে আৰু খোৱা লোৱাৰ ক্ষেত্ৰতো কোনো কৃপণালি কৰা নাই সুন্দৰভাৱে খোৱা লোৱা দিছে তাৰ বাবে ডিফু বাৰ আজি ধন্যবাদৰ পাত্ৰ আচ্ছা একটা স্যার সেকেন্ড নাম্বারটো মানে এতিয়া যে আজি ফোরামতে মানে কোন জায়গাৰ পৰা আহিছে আৰু কিমান আহিছে চাওক আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আহিছে আমাৰ শিৱসাগৰৰ পৰা আহিছে নাহৰকটীয়াৰ পৰা আহিছে চৰাইদেউৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে আনফালে এইফালে নগাঁৱৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে আমাৰ বিলাচীপাৰাৰ পৰা আহিছে অভয়পুৰীৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিছে চিৰাঙৰ পৰা আহিছে কোকৰাঝাৰৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে গুৱাহাটী হাইকোৰ্ট বাৰ আহিছে অধিবক্তা সন্থা গুৱাহাটী আহিছে এডভোকেট এছ'চিয়েশ্যন গুৱাহাটী আহিছে আমাৰ নলবাৰীৰ অধিবক্তা ৰঙিয়া অধিবক্তা আমিনগাঁও অধিবক্তা প্ৰায়খিনি অধিবক্তা আমাৰ যিমান 52খন আমাৰ ব্ৰাঞ্চ আছে 52টা আমাৰ সন্থা আছে 52খনৰ প্ৰায়খিনি আহিছে তাৰমানে 99% আহিছে এতিয়া থাৰ্ড কুৱেশ্যনটো মানে এতিয়া মানে মিটিং আছে এইটো নেক্সট ইয়াৰ্ছত থাকিব না এইখন 2 ইয়াৰ্ছ কমিটি এইবাৰ নেক্সট হয়তো আমি নাহৰকটীয়াত আমি এনুৱেল জেনেৰেল মিটিং হ'ব আৰু নেক্সট 26 ছেপ্টেম্বৰত আমাৰ কনফাৰেন্স হ'ব কনফাৰেন্সৰ আমাৰ ডেট এতিয়াও ঠিক হোৱা নাই এইটো 6 মাহৰ আগে হৈ যায় সেই মৰ্মে আচ্ছা লাষ্ট কুৱেশ্যন স্যাৰ আজি উকিল কিবাটি মানে কিমান মেম্বাৰ্ছ কিমান মানে প্ৰায় আমাৰ 300 মানে আজি আহিছে representing all over Assam. 300 এডভোকেট আহিছে All over Assam. Okay, last question, sir. Can you introduce yourself? মোৰ নাম দীপক কুমাৰ দাস মই সাধাৰণ সম্পাদক সদৌ অসম উকিলন্থা আৰু সদৌ অসম উকিলন্থাৰ যিটো ন্যাস আছে অধিবক্তা কল্যাণ ন্যাসটোৰ মই ন্যাসৰক্ষী এখেত আমাৰ অশোক কৰ্মকাৰ ছাৰ তেওঁ ভাইচ প্ৰেছিডেণ্ট
আমাৰ দিলীপ ডেকা ছাৰ, আমাৰ ছিনিয়ৰ মেম্বাৰ সদৌ অসম উকিল সন্থাৰ, তেখেত আজি তেওঁৰ সৌজন্যতে, তেওঁ ডিপুবাৰৰ প্ৰেচিডেণ্ট, তেওঁৰ সৌজন্যতে, তেওঁৰ আহ্বানতে আমি আহিছোঁ। অমল বৈশ্য, তেখেত আমাৰ জইণ্ট ছেক্ৰেটাৰী। এইফালে প্ৰেচিডেণ্ট আছে আমাৰ সদৌ অসম উকিল সন্থাৰ, তেওঁ প্ৰেচিডেণ্ট, আৰু প্ৰাক্তন বাৰ কাউন্সিলৰ চেয়াৰমেন, বাৰ কাউন্সিল অফ আছামৰ প্ৰাক্তন চেয়াৰমেন তেখেত, আৰু বৰ্তমানো তেওঁ সভাপতি। ঠিক আছে।